আজি এটা খুব সুন্দৰ কাহিনী ক'বলৈ গৈ আছো। এই কাহিনীটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। এবাৰ কি হৈছিল জানেনে? এবাৰ গৌতম বুদ্ধই এগৰাকী বেশ্যা ঘৰত ৰাতি আছিল আৰু সেই ৰাতিটো থকাৰ সময়ত কি হৈছিল সকলোৱে কিন্তু উৎকণ্ঠাৰে জানিবলৈ বিচাৰি আছে। মই গম পাইছো এইটো জানিবলৈ কাহিনীটো প্ৰথমৰ পৰা শেষলৈকে চাওক। আহক আগবাঢ়ি যাওঁ কাহিনীলৈ। এবাৰ গৌতম বুদ্ধই তেখেতৰ কেইজনমান শিষ্যৰ সৈতে গাঁৱে গাঁৱে ভিক্ষা কৰি ফুৰিছিল। এবাৰ তেওঁলোকে গৈ যেতিয়া এখন গাঁও পাইছিলগৈ, সেই গাঁওখনত এগৰাকী খুব সুন্দৰী অমৰাপলি নামৰ বেশ্যা আছিল। সেই বেশ্যাগৰাকীয়ে গৌতম বুদ্ধক তেখেতৰ গৃহলৈ নিমন্ত্ৰণ কৰিলে আৰু তেখেতৰ গৃহত ৰাতি থাকিবলৈ ক'লে। এতিয়া গৌতম বুদ্ধৰ লগত যোৱা শিষ্যসকল আচৰিত হৈ গ'ল আৰু সেইখন গাঁৱৰ গাঁওবাসীও আচৰিত হৈ গ'ল। গাঁওবাসীসকলে গৌতম বুদ্ধক ক'লে, এইজনী এজনী বেশ্যা হয়, আপুনি তাইৰ ঘৰত কোনো কাৰণত ৰাতি নাথাকিব। এতিয়া গৌতম বুদ্ধই এষাৰ ধুনীয়া কথা কৈছিল, মই তাইৰ মৰম আৰু মোৰ প্ৰতি থকা শ্ৰদ্ধা এইটোহে গ্ৰহণ কৰিব বিচাৰিছো, তাইৰ শৰীৰটো নহয়। এনেকৈ কৈ গৌতম বুদ্ধই সেই বেশ্যাগৰাকীৰ লগত ঘৰৰ ভিতৰলৈ গ'ল। বাহিৰত সকলোৰে মাজত উখল মাখল পৰিৱেশ। সকলোৱে ভাবি আছে মনতে, আজি ধৰ্ম নামৰ বস্তুটো নোহোৱা হৈ গ'ল। গৌতম বুদ্ধৰ পতন হ'ল। তেওঁ যিমান জ্ঞান আছিল সকলো জ্ঞান যেন আজি নিমিষতে ধূলি হৈ যাব। এনেদৰে মানুহবিলাকে সন্দেহ কৰিবলৈ ধৰিলে। এই বেশ্যাগৰাকীয়ে গৌতম বুদ্ধক ধুনীয়াকৈ ঘৰত বহিবলৈ দিলে, নতুন কাপোৰ পিন্ধিবলৈ দিলে আৰু ধুনীয়া ব্যঞ্জনেৰে তেখেতক খাবলৈ দিলে আৰু খোৱাৰ ব্যৱস্থা কৰি এই বেশ্যাগৰাকীয়ে আন এটা কোঠাত শুই থাকিল। পিছদিনা ৰাতিপুৱা সকলো গাঁৱৰ মানুহ আহি সেই বেশ্যাগৰাকী ঘৰৰ সন্মুখত ৰৈ আছে, এইটো চাবলৈ যে গৌতম বুদ্ধ আৰু সেই বেশ্যাগৰাকীয়ে কেনেদৰে ওলাই আহে। সকলোৱে মুখত বু বু বা বা। আমি যেনেকৈ ভিতৰত ভাল এটা হৈ থাকিলেও এনেকুৱা অৱস্থাত বেয়াবোৰহে ভাবো, ঠিক তেনেকৈ সকলোৰে মনৰ মাজত সেই বেয়া ভাৱবোৰ আহিবলৈ ধৰিলে। লাহে লাহে দৰজাখন খুলি খালে। গৌতম বুদ্ধ আৰু সেই বেশ্যাগৰাকী ওলাই আহিল। বেশ্যাগৰাকীৰ ৰূপ দেখাৰ লগে লগে সকলো অবাক হৈ গ'ল। কাৰণ এই বেশ্যাগৰাকী মূৰত চুলি নাছিল। তাই চুলিখিনি খুৰাই ল'লে আৰু এযোৰ গেৰুৱা বস্ত্ৰ পিন্ধি আহিল। অৰ্থাৎ তাই সেই ৰাতিটোতে সন্ন্যাস লৈ পেলালে। আৰু আটাইতকৈ এটা ডাঙৰ কাম কৰিলে, তাই জীৱনত যিমান টকা উপাৰ্জন কৰিছিল সকলো টকা গৌতম বুদ্ধক দান দিলে এটা ডাঙৰ মঠ বনাবৰ কাৰণে। এটা সুন্দৰ কাহিনী। যিসকল লোক জ্ঞানৰ লগতে বিবেকৰ দ্বাৰা সন্তুষ্ট থাকে, সেই সকল লোক সকলো পৰিস্থিতিতে অবিচলিত হৈ থাকে। কোনো পৰিস্থিতিয়ে তেওঁক বিচলিত কৰিব কেতিয়াও নোৱাৰে। এই কথাটো গৌতম বুদ্ধই কৈছিল আৰু তেওঁ সেই মানুহখিনিক কৈছিল যে মোৰ বিশুদ্ধতাক কোনেও ম্লান কৰিব নোৱাৰে। মোৰ দৃষ্টিত ধূলি, শিল, সোণ, পাথৰ সকলো সমান। মই সকলোকে সমানে দেখো। আৰু তেওঁ কৈছিল যে অজ্ঞানী লোক বলধৰ দৰে, তেওঁলোক আকাৰত ডাঙৰ হয়, জ্ঞানত নহয়। আৰু গাঁৱৰ মানুহখিনিক বুদ্ধদেৱে কৈছিল, আপোনালোকে মনত এটা ডাঙৰ সন্দেহ লৈ ফুৰিছে। আপোনালোকে মোৰ বিশুদ্ধতাৰ ওপৰত সন্দেহ কৰিছে। সন্দেহ নকৰিব। এই সন্দেহ হৈছে চিকিৎসাবিহীন এটা বেমাৰ। এই মহিলাগৰাকীয়ে অতীতত কি আছিল সেইটো মোৰ জনাৰ দৰকাৰ নাই। তাইৰ বৰ্তমান আৰু তাইৰ ভৱিষ্যত মই ভাল কৰিব বিচাৰিছো, সেইটোতহে মই ফ'কাছ কৰিছো।
এই কাহিনীৰ পৰা আমি এইটোৱে শিকিব পাৰো যে আমি বিনা কাৰণত আনৰ সমালোচনা কৰোঁ। সত্যটো নজনাকৈ মনতে নানা কথা ভাবি মানুহক সন্দেহ কৰিবলৈ লওঁ। এইটোৰ ফলত কি হয়, আমাৰ নিজৰটো ব্ৰেইনে কষ্ট পায়, আমাৰ বিহেভিয়াৰ পৰা, আমাৰ কথা বতৰা, আমাৰ আচৰণৰ পৰা আনেও দূষিত হয়, আনেও বেয়া পাবলগীয়া হয়। এই সন্দেহ নকৰিব আৰু প্ৰকৃত সত্য নজনাকৈ কাকো কমেণ্ট নকৰিব।